পৰিশ্ৰমেই হ'ল মানুহৰ একমাত্ৰ পৰিত্ৰাণ। যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে, সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনা আপুনি আহে। জীৱনটোও এক প্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ কষ্ট আৰু দুৰ্লঙ্ঘ বাধা আছে বাবেই সি ৰোমাঞ্চকৰ। এলাহ মানুহৰ বাবে অভিশাপ। এলাহে ব্যক্তিৰ আৰু জাতিৰ অন্তঃসত্ত্বা নাইকিয়া কৰে আৰু লোহাত মামৰে ধৰাৰ দৰে ব্যক্তি আৰু জাতিৰো ক্ষতি কৰে। মানুহৰ প্ৰকৃত পৰিচয় জন্মলৈ নহয়, কৰ্মলৈহে। এজন মানুহ যিমানেই প্ৰতিভা নাথাকক কিয়, যদি তেওঁ পৰিশ্ৰম নকৰে, তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে। বিফল হ'লে কেতিয়াও হতাশ হ'ব নালাগে। বিফলতাই সফলতাৰ মূল